মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ ছাত্ৰ জীৱন আৰু সমাজ সেৱা নামৰ পাঠটোৰ কেইটিমান দৰকাৰী প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছোঁ। আহাচোন প্ৰশ্নকেইটিলৈ চকু ফুৰাওঁ। প্ৰথম প্ৰশ্নটি হ'ল গ্ৰথ অফ দ্য অসমীয়া লেংগুৱেজ গ্ৰন্থখন কাৰ ৰচনা? এইটো প্ৰশ্ন SSLC পৰীক্ষাৰ 2016 চনত আহিছিলে। এইটো খুব দৰকাৰী প্ৰশ্ন। ইয়াৰ উত্তৰ হ'ল ডিম্বেশ্বৰ নেওগ। 2 নম্বৰ, চেচুকৰ ডেমদেউকা মানে কি? উত্তৰ, ৰ'দ নপৰা জেকা ঠাইত হোৱা এবিধ ৰসাল বিজলুৱা ক্ষুদ্ৰ গছ। 3 নম্বৰ, ছাত্ৰ অৱস্থাত মনৰ গতি কেনে হোৱা উচিত? উত্তৰ, একমুখী। 4 নম্বৰ, ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা ক'ৰ পৰা লাভ কৰিব পাৰে? উত্তৰ, নিজ গাঁৱৰ পৰা। 5 নম্বৰ, প্ৰকৃত শিক্ষা কি? এইটো আহিছিলে SSLC পৰীক্ষাত 2017 চনত। উত্তৰ, সমাজ সেৱা আৰু দেশ সেৱাৰ শিক্ষাই প্ৰকৃত শিক্ষা। এই নৰসেৱাই প্ৰকৃত নাৰায়ণৰ সেৱা। 6 নম্বৰ, অসমীয়া সাহিত্যৰ বুৰঞ্জীত এ ভুমুকি গ্ৰন্থখনৰ ৰচক কোন? এইটো আহিছিলে 2018 চনত। এইটো খুবেই দৰকাৰী প্ৰশ্ন। এইটোৰ উত্তৰ ডিম্বেশ্বৰ নেওগ। 7 নম্বৰ, দেশৰ দুৰ্দিনত ডেকাসকলে কি কৰা উচিত? উত্তৰ, দেশৰ দুৰ্দিনত ডেকাসকলে প্ৰৌঢ়সকলৰ কান্ধৰ ভাৰখন দাঙি ল'বলৈ সাজু থাকিব লাগিব। 8 নম্বৰ, একাগ্ৰতা ছাত্ৰ জীৱনৰ বাবে কিয় প্ৰয়োজনীয়? উত্তৰ, কাৰণ একাগ্ৰতা উন্নতিৰ ঘাই মন্ত্ৰ। 9 নম্বৰ, ছাত্ৰৰ ছাত্ৰত্ব শক্তি কেতিয়া লোপ পায়? উত্তৰ, ছাত্ৰৰ মনৰ গতি বহুমুখী হ'লে। 10 নম্বৰ, নগৰৰ জনক জননী কোন? উত্তৰ, নগৰৰ জনক জননী হ'ল গাঁও। ধন্যবাদ।